আজি মই নাজিৰা সমষ্টিৰ বান বিধ্বস্ত অঞ্চলখিনি পৰিদৰ্শন কৰি আছোঁ। স্থানীয় বিধায়ক আমাৰ মন্ত্ৰীসকলো মোৰ লগত আছে। আমি সকলোকে যেনেকৈ পাৰোঁ আমি সহায় কৰাৰ বাবে সংকল্পবদ্ধ আৰু আমি যিমান পাৰোঁ সকলোকে সহায় কৰিম। আজি 15,000 টকা দিছে, নেক্সট 10,000 দিব আৰু এছেছমেণ্ট কৰাৰ পিছত আপোনাৰ গোটেইখিনি দিব। কিন্তু এছামেছাৰ কৈ আছে অকল 15,000 পাল মাৰিছে। তেখেতসকলে আমাৰ বিষয়ে হয়তো জনা নাই বা আমাক তেওঁলোকে ভালকৈ নাজানে। আমি নাজিৰা সমষ্টি বা শিৱসাগৰ জিলাত ৰাইজে আমাক ভাল পাই মৰম কৰে আৰু আমি বহুত দিনলৈ ৰাইজক সহায় কৰিম। যিসকলৰ চিন্তাধাৰাটো একেবাৰে সীমিত যে 15,000 টকা দিছে, পাল মাৰিছে, তেওঁলোকে আমাৰ বিষয়ে ভালকৈ নাজানে। কিন্তু ৰাইজে আমাক ভালকৈ জানে, সেইকাৰণে এজন ৰাইজেও এইবিলাক প্ৰশ্ন কৰা নাই। ৰাইজে জানে যে এই চৰকাৰখনে তেওঁলোকৰ লগত আছে আৰু থাকিব। মই এটাই কথা কৈছোঁ যে এই সময়ত আমি ৰাইজৰ লগত থাকি ৰাইজৰ কাম কৰিব লাগে। বাকী আপোনালোকে চৰকাৰে কি কৰে আপোনালোকে নিজেই দেখা পাই থাকিব আৰু আমি বহুত ভাল কৰি ৰাইজক সহায় মই ইতিমধ্যে মথাউৰিটো ঘোষণা কৰিয়ে দিছোঁ যে আমি মথাউৰিটোৰ কাম তৎকালীনভাৱে হাতত ল'ম। এতিয়া 9 তাৰিখৰ পৰা আমাৰ 7 তাৰিখে যোৰহাটত ট্ৰেইনিং হ'ব, 8 তাৰিখে ইয়াৰ শিক্ষকসকলক আমি ট্ৰেইনিং কৰিম। তাৰপিছত তেওঁলোকে হাতত লেপটপ লৈ পেলাই ঘৰে ঘৰে যাব, যাৰ য'ত যি ক্ষতি হৈছে তেওঁলোকে লিষ্ট কৰিব আৰু সেইমতে আমি যেনেকৈ পাৰোঁ আমি সহায় কৰাৰ প্ৰচেষ্টা। মই ভাবোঁ 10 দিনতকৈ বেছি সময় নালাগে, 10 দিন বা 15 দিনত হৈ যাব। নাগালেণ্ডৰ যিটো ডাৱৰ বিস্ফোৰণ ইয়াত আপুনিও সন্দেহ কৰিছিলে, গতিকে এই ক্ষেত্ৰত আজি আপোনালোকে বহুত প্ৰশ্ন নুসুধিব, কাৰণ এইটো কাৰণেই নুসুধিব যে প্ৰত্যেকটো প্ৰশ্নত মানুহে কোনোবাই ক'ব ৰাজনীতি কৰিছে, অমুক কৰিছে। এই সময়ত আমি ৰাইজৰ লগত থিয় হৈ থাকিব লাগে আৰু প্ৰশ্নবিলাকটোতো এটা মঞ্চ পামেই উত্তৰ। আজি আমাক ইমান প্ৰশ্নৰ উত্তৰ আজি আমাক একেলগে নালাগে, আমি মাত্ৰ ৰাইজৰ সুখ দুখখিনি আজি মই বুজ ল'ব দিয়ক। শ্ৰদ্ধা ৰাইজ, পোনপ্ৰথমে মই আপোনালোক সকলোকে মই প্ৰণাম আৰু নমস্কাৰ জনাইছোঁ। মই বানপানী হোৱাৰ পিছদিনাখনে নাজিৰালৈ আহিছিলোঁ, কিন্তু সিদিনাখন আপোনালোকৰ মাজত আহিব পৰা নাছিলোঁ। চৰকাৰৰ ফালৰ পৰা যিমান দূৰ পাৰি আমি আপোনালোকক সহায় কৰাৰ চেষ্টা কৰিছোঁ, কিন্তু তৎসত্ত্বেও মই জানো যে হয়তো সকলোৱে চৰকাৰী সহায় যিমান পাব লাগিছিল হয়তো কোনোবাই পোৱা নাই বা কোনোবাই পোৱাৰ বাবে প্ৰয়োজনীয় ব্যক্তিও হয়তো বাদ পৰি আছে। আজি সেইকাৰণে মই নাজিৰালৈ আহিছিলোঁ আৰু আমি আপোনালোকৰ যিমান ক্ষয় ক্ষতি হৈছে আমি যেনেকৈ পাৰোঁ আপোনালোকক সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। আজি চৰকাৰে কিছু সহায় কৰিছে, 10 তাৰিখে আৰু সহায় কৰিব। 9 তাৰিখৰ পৰা আমি আপোনালোকৰ ঘৰে ঘৰে গৈ কাৰ কি ক্ষতি হৈছে তাক বুজ লৈ আমি স্থায়ী ক্ষতিপূৰণ দিয়াৰ বাবেও ব্যৱস্থা হাতত ল'ম। আমাৰ পঞ্চায়তৰ সভানেত্ৰী মহোদয়ে মথাউৰিটোৰ বিষয়ে ৰিকুৱেষ্ট কৰিছে। মই আজি আপোনালোকক ঘোষণা কৰিছোঁ যে মই মথাউৰিটো অতি সোনকালে আপোনালোক